নমস্কাৰ, আসসালামু আলাইকুম। তো মই এই ভিডিঅ'টোৰ জৰিয়তে আজি মই বিশেষ এটা ভিডিঅ'টো বনাবলৈ গৈ আছোঁ আৰু এই ভিডিঅ'টো বিশেষকৈ যুৱচামসকল আৰু তাতকৈ মানে বেছি দৰকাৰ আমাৰ গাৰ্জেনসকলৰ। আমাৰ গাৰ্জেনসকলে এই ভিডিঅ'টো চোৱা বহুত দৰকাৰ আছে গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই আছে আপোনালোকে প্লিজ মই হাত জোৰ কৰিছোঁ, ভিডিঅ'টো চাই লওক, আপোনালোকৰ কামত আহিব আৰু আপোনালোকৰ বাবে এইটো ভিডিঅ' বনাই আছোঁ। গতিকে আপোনালোকে খুব ধ্যান দি যিমান সময় যায় আজি আপোনালোকে কমচে কম এইখিনি সময় আপুনি এই ভিডিঅ'টোত দিয়ক, কিবা এটা আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব আশা কৰিছোঁ। আৰু ভিডিঅ'টো হৈছে একচুৱেলি IPLৰ ওপৰত। IPL বনাম যুৱচাম আৰু গাৰ্জেনসকল যে IPL আৰম্ভ হোৱাৰ লগে লগে যুৱচামসকলে কি হয়, আমাৰ দৰে যুৱচামসকলে কি হয় IPLত মগ্ন হৈ যায়। গতিকে সেই IPLে আমাৰ যুৱকসকলক কেনেদৰে লিড লৈছে, কেনেদৰে মানে কি চলাই আছে, আমাৰ যুৱকসকলে IPLক কেনেদৰে ব্যৱহাৰ কৰি আছে, এইখিনি কথা চাগে আপোনালোকে গাৰ্জেনছ নাজানে। আৰু সেইকাৰণে আপোনালোকক সতৰ্ক তথা আপোনালোকক এইখিনি মানে কি ভিডিঅ'টোৰ জৰিয়তে এইখিনি এটা মেছেজ দিব বিচাৰিছোঁ যাতে আপোনালোকে গম পায় যে আমাৰ দৰে যুৱকসকলে IPLত মগ্ন হয় কি কাম কৰিবলৈ আৰম্ভ কৰিছে। গতিকে এইখিনি কথা মই আলোচনা কৰিবলৈ এজন বিশেষ ব্যক্তি মই মাতি আনিম আৰু সেই ব্যক্তিজনক মই আহিবলৈ আহ্বান জনাইছোঁ। আহকচোন। তো এখেত হৈছে আমাৰ বিশিষ্ট সমাজ সেৱক তথা আমাৰ বানিয়াৰাপাৰা জনপ্ৰিয় জুনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আৰবী শিক্ষক, লগতে ৰয়েল একাডেমি গড়াইমাৰী আৰবী শিক্ষক। মই তেখেতক মাতি আনিছোঁ আজি IPLৰ বিষয়ত তেখেতৰ অলপ নলেজ আমি ল'ম। তেখেতে নিশ্চয়কৈ গম পায় যে আমাৰ IPLে যুৱ সমাজক কিদৰে পৰিচালিত কৰিছে আৰু যুৱ সমাজে IPLক কেনেদৰে আদৰি লৈছে আৰু IPLক কেনেদৰে ব্যৱহাৰ কৰি আছে। এইখিনি কথা আমি আজি আলোচনাৰ মাধ্যমত আপোনালোকে নিশ্চয় গম পাব যে আমি যুৱচামসকলে আমি IPLক লৈ কি কৰি আছোঁ। তো প্ৰথমতে আপোনাক মোৰ BB ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি মই IPLৰ বিষয়ে আলোচনা কৰিম আপোনাৰ লগত। গতিকে মই প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ, IPL আপুনি উপভোগ কৰে নেকি? মই IPL চাওঁ, কিন্তু IPL এনেকুৱা এটা গেম যিটো গেম চাবলগীয়াই গেম, কাৰণ বহুত দেশ একেলগে খেলে আৰু তাতে আপোনাৰ বহুত দেশৰ মাজত কম্পিটিশ্যন হোৱাৰ পিছত এখন জয় আহে। গতিকে সেইটো চোৱাৰ কাৰণে আমাৰ সকলোৰে এইটো দৰকাৰ, সকলোৱে চাব লাগে। কাৰণ এজন শিক্ষিত ব্যক্তি হ'বলৈ হ'লে আপোনাৰ গেম, কালচাৰ এইবিলাকৰ জ্ঞানো থাকিব লাগিব। সকলো জ্ঞান আগুৰি যেতিয়া আপুনি চলিব তেতিয়াহে সম্পূৰ্ণ এজন শিক্ষিত ব্যক্তি হিচাপে প্ৰমাণ দিব পাৰিব। সকলো বস্তুৰে ভাল আৰু বেয়া দিশ আছে, এইটোও সঁচা, কিন্তু মই IPL ভালেই পাওঁ। ইয়াৰ বেয়া দিশ আছে, সেইফালে পিছত আলোচনা কৰিম। IPLটো হৈছে একচুৱেলি IPL আমি চাব লাগে, খেল আমি চাব লাগে। খেলটো হৈছে আমাৰ খেলো এটা শিক্ষাৰ অংগ। গতিকে আমি খেল হৈছে স্কিল, এইটো মই ভাবোঁ সকলো ষ্টুডেণ্টৰ থাকিব লাগে। ভাল প্ৰদৰ্শন দেখুৱাব পাৰিলে সিহঁতে ভাল এটা সুযোগ পায়, হয়নে নহয়? গতিকে আমি খেলৰ বেয়া দিশটো আমি নলওঁ। আৰু বেয়া দিশ মানে কি, আমি যদি বেয়া দিশলৈ যাওঁ, কোনো খেলৰে বেয়া দিশ নাই। যদি আপুনি ভালকৈ ব্যৱহাৰ কৰিছে, যদি আপুনি ভালকৈ নিজকে পৰিচালিত কৰিব পাৰিছে, তেতিয়াহ'লে আপুনি আৰামছে ভাল দিশলৈ গুচি যাব পাৰিব। আৰু সেই খেলটো যদি আপুনি আপোনাৰ মনে ভবা আৰু মনে সজাৰ দৰে যদি লৈছে, গতিকে সেইখিনি দিশটো বেলেগ ফালে যদি গুচি যায়, আপোনাৰ ইফাল সিফাল হ'ব পাৰে। গতিকে মই ভাবোঁ খেলৰ যি ভাল দিশ আছে, আমি সেই ভাল দিশটো লৈ আমি এটা আলোচনা কৰিম। কিন্তু
আজি আজি যিটো আলোচনা এইটো অলপ বিশেষ ধৰণৰ আলোচনা কাৰণ কিয় এই আলোচনাটো এনেকুৱা হ'ব যে আমি IPL অহাৰ লগে লগে কি কৰোঁ আমি IPLত মগ্ন হৈ যাওঁ আৰু IPL খেল চাবলৈ আমি উন্মাদৰ দৰে হৈ যাওঁ আৰু গোটেই যুৱচামসকলে কি কৰে আজিকালি মই দেখা পাইছোঁ মোবাইল হাতত লৈ চাই থাকে কাৰ কিমান লিড চলি আছে কাৰ কিমান ৰান চলি আছে কোনে ভালকৈ খেলিছে ভাল কথা কিন্তু কথাটো হৈছে সেইটো দিশটো ভাল দিশত ল'ব লাগিব কিন্তু মই আজিকালি যি দেখা পাইছোঁ যে আমাৰ কিছুমান যুৱচামসকলে আমাৰ দৰে যুৱকসকলে যেতিয়া কোনো কাম বন নাথাকে কি কৰে এই খেলটোলৈ সদায় ব্যস্ত হৈ থাকে গতিকে আপুনি এই ক্ষেত্ৰত কি ক'ব আমাৰ আজি যুৱচামসকলৰ লগতেও ষ্টুডেণ্টছ কিছুমান আছে মেক্সিমামে হয় 90% ষ্টুডেণ্টছ বুলি ক'ব পাৰি এই খেলৰ লগত জড়িত আছে আৰু এই খেলৰ লগত জড়িত হয় ষ্টুডেণ্টছৰ যোনবিলাক যিসকল গাৰ্জেন আছে এই গাৰ্জেনসকল কিমান সচেতন এই ক্ষেত্ৰত আপুনি এইটোৰ বিষয়ত অলপ ক'ব নেকি হয় আপুনি ভাল প্ৰশ্ন কৰিছে এতিয়া মই এইটো দিশতে যেতিয়া ক'বলৈ যাম আপুনি জানে সকলো বস্তুৰে দুটা ছাইড থাকে এটা ভাল ছাইড থাকে এটা বেয়া ছাইড থাকে হয় আমি যেতিয়া ভালখিনি ল'ম তেতিয়া ভালখিনি পাম যেতিয়া আমি বেয়াৰ ফালে ল'ম তেতিয়া বেয়াখিনি ওলাই আহিব আচ্ছা গতিকে খেল ধেমালি হৈছে ক্ৰীড়াৰ ৰংগ গতিকে আমি খেল ধেমালি কৰিব লাগে চাব লাগে শিকিব লাগে কিন্তু সেই খেল ধেমালি যদি আমি বেলেগ দিশত লৈ যাওঁ বেয়াৰ দিশে লৈ যাওঁ তেনেহ'লে এইটো বেয়া হৈ পৰিব যেনেকৈ এতিয়া IPLটো আপোনাৰ যিটো ছিষ্টেমত চলি আছে IPL খেলখন ভাল কিন্তু আমাৰ সমাজত যিটো প্ৰভাৱ পৰিছে সেইটো খুবেই বেয়া যেনেকৈ আপুনি দেখা পাব এই যে IPL আৰম্ভ হ'ল আজিৰ পৰা আপুনি চাব আমাৰ সমাজত থকা যি যুৱকচাম আছে মানে প্ৰাপ্তবয়স্ক যিবিলাক যুৱক বা যুৱতী আছে এইসকলে কি কৰিব এই খেল কোন কোন দেশৰ লগত হৈ আছে সেইখিনি আগতে জানিব তাৰপিছত ইয়াতে ধনী ব্যক্তিসকল যিসকল ব্যক্তি তাৰমানে অলপ চহকী হয় কিন্তু শিক্ষাৰ লগত সিমান জড়িত নহয় তেওঁলোকৰ এটাই কথা যে তেওঁলোকৰ টকা পইচা লাগে সেই মানুহবিলাকে কি কৰিব এই যুৱচামক এটা প্ৰলোভনত পেলাব মানে তেওঁলোকক ক'ব যে আজিতো ধৰক ফৰ এক্সাম্পল যে আমেৰিকা আৰু ভাৰতৰ লগত কি আছে খেল আছে তেনেহ'লে আজিৰ দলটো কোনটো দল ভাল যে ভাৰতৰ দলটো ভাল আমেৰিকাটো অলপ দুৰ্বল তেতিয়া কি কৰিব সেই ধনী ব্যক্তিজনে ক'ব যদি তুমি কি কৰা আজি ভাৰতৰ দলটো লোৱা তেনেহ'লে তোক 10% দিয়া হ'ব আৰু যদি তই ইংলেণ্ডৰ লোৱা তেনেহ'লে 100% দিয়া হ'ব এতিয়া আপুনি যদি দেখা পায় এই যে আমি ইংলেণ্ড আৰু ভাৰতৰ বিষয়ে আলোচনা কৰি আছিলোঁ যে ভাৰত আৰু ইংলেণ্ডৰ যেতিয়া খেল আৰম্ভ হ'ব তেতিয়া এই ধনী ব্যক্তিসকলে কি কৰিব ক'ব যে তই যদি ভাৰতৰ মই ইমান দীঘলে নকৰোঁ চিধা কথা মানে কি আমাৰ IPL আৰম্ভ হৈছে আগত এইটো ইণ্টাৰনেশ্যনেল ইংলেণ্ড অষ্ট্ৰেলিয়া ভাৰত পাকিস্তান বাংলাদেশ আমি এইবিলাক আলোচনা কৰিব নাযাওঁ আমাৰ IPL হৈছে আমাৰ দেশীয় খেল আমাৰ দেশতে আমাৰ ভাৰতবৰ্ষতে খেল বৰ্তমান হৈ আছে ভাৰতত খেল হৈ আছে বৰ্তমান আজিৰ পৰা আৰম্ভ হৈছে গতিকে আমি আজি এই IPLৰ ওপৰতহে আলোচনা কৰিম IPLত যুৱচামসকলে কেনেদৰে মানে কি টাইম পাছ কৰি আছে সময় কটাই আছে মই এইখিনি কথাহে আপোনাক ডাইৰেক্ট একচুৱেলি সুধিছোঁ সেইখিনি কথাই মই তাৰমানে অলপ আওপকীয়াকৈ বুজাব বিচাৰিছিলোঁ ডাইৰেক্ট যদি সুধিলে আপুনি তেনেহ'লে ডাইৰেক্টেই কৈ আছে এতিয়া আমাৰ সমাজখনত আমাৰ যি যুৱকচাম এই যুৱচামে তাৰমানে ক্ৰীড়া হিচাপে যে খেলখন ল'ব লাগে তেনেকৈ নলয় এতিয়া তেওঁলোকৰ হৈছে এইটো এটা পেচা যেনেকৈ কোৱা হয় যেনেকৈ আপুনি ক'ব যে কি হয় আমি যেতিয়া শ্ৰম কৰোঁ বা কোনো কোম্পানীত কাম কৰোঁ তেনেহ'লে জব যেনেকৈ হয় ঠিক তেনেকুৱাকৈ ভাবি লয় যে বছৰৰ শেষত মোৰ এটা মাহ আহিব যিটো মাহত কি হ'ব মই কি কৰিম মোৰ যিমানখিনি ধন সম্পত্তি আছে এটা ছিজনেই হওক বা মাহেই হওক প্ৰায় মাজুৰি হয় না খেলটো সেইকাৰণে বেছি হয় সেইকাৰণে তাৰমানে খেলটো সমাপ্ত হওঁতে যিমান দিন লাগে মানে সেইখিনি সময়ত তাৰমানে আপোনাৰ যিখিনি পইচা থাকে মানে তাৰ পুঁজি সেইখিনি পইচা তেওঁ এটা টাৰ্গেটত থাকে যে এইখিনি পইচা মই কি কৰিম ইয়াতে ইনভেষ্ট কৰিম আৰু ইনভেষ্ট কৰি কি কৰিম ইয়াৰ পৰা বহুত টকা ইনকাম কৰিম কিন্তু আচলতে এনেকুৱা নহয় কাৰণ আপুনি যে লাভ কৰিব বুলি ভাবি আছে বা যিয়ে খেলেতেও যে ভাবি আছে লাভ কৰিম
আৰু বেলেগ এজনে যে আকৌ তাৰ লগত কম্পিটিশ্যনত আছে তেওঁতো ভাবি আছে না মই লাভ কৰিম এনেকৈ ভাবোঁতে কি হৈ যায় এই প্ৰথম এদিন কিবা লাভ আহিল পিছদিনা সেইটোৰ ওপৰত এটা প্ৰলোভন আহে সেইটোৰ ওপৰত আপোনাৰ এটা নিচা হৈ যায় তাৰমানে যেনেকৈ আপোনাৰ কি হয় যে এটা কাম কৰোঁতে যেতিয়া সেই কামৰ প্ৰতি আপোনাৰ কি হয় ধাউতি আহি যায় ঠিক তেনেকুৱা সিহঁতে মানে কি আপোনাৰ কথাটো হৈছে সিহঁতে যেতিয়া খেল আৰম্ভ হৈ যায় তেতিয়া সিহঁতে কি কৰে মানে পইচা লগোৱায় আপুনি এইটো ক'ব বিচাৰিছে যে সিহঁতে এটা সময়ত কি হয় যিসকলে বাহিৰত কাম কৰিবলৈ যায় যেতিয়া IPL খেল আৰম্ভ হয় ঠিক তাৰ আগমুহূৰ্তত আহি ঘৰ আহি পায় ঘৰ অহাৰ পিছত যিমানখিনি তেওঁ ইনকাম কৰিছে বা ঘৰৰ গাৰ্জেনসকলক যিখিনি বুজাইছে কিছুমানে বুজায় কিছুমানে নুবুজায় পইচাখিনি চ' সেইখিনি পইচা দি মানে সিহঁতে আপুনি ক'ব বিচাৰিছে IPLত মানে কি সেইখিনি IPLত ব্যৱহাৰ কৰে যে মই আমুক দলৰ বাবে মই পইচাখিনি লগাওঁ সেইখিনি পইচা আমুক দলে যদি জিতে মই সেইখিনি পইচা তাতকৈ ডাবল পাম এইখিনি কথা আৰু কথাটো হৈছে সিহঁতে কেৱল এইটো প্ৰচেছ নেকি যে আপোনাৰ এটা দল আছে মোৰ এটা দল আছে যে কোনোবাই আপোনাৰ দলত লগালে 100 টকা মোৰ দলত লগালে 100 টকা কোনোবাই যে যিখন মানে যিটো দলে জিকিব সেইটো দলৰ হৈ সি যিয়ে মোৰ দলৰ হৈ খেলি আছে বা যিয়ে মোৰ দলৰ হৈ পইচা লগাইছে সি মোৰ দলৰ পৰা পইচা পাব আপোনাৰ দল যদি হাৰি যায় আপোনাৰ গুচি গ'ল সেইখিনি পইচা সেইখিনি গ'ল এটা দল লৈ তাৰপিছত IPLত কি ধৰণে তাৰমানে মানে জুৱা খেল বুলি ক'ব পাৰি একচুৱেলি মই এইখিনি ভাষা সময় খুজিছোঁ মই ব্যৱহাৰ কৰিব বিচৰা নাছিলোঁ মানে ইনডাইৰেক্টলি মানে কি পৰোক্ষভাৱে মানে জুৱা খেল বুলি ক'ব পাৰে সিহঁতে কেনেদৰে জুৱা খেলে তাৰমানে কি হিচাপত মানে পইচা লগোৱাব পাৰে সেইখিনি কথা আপুনি অলপ বুজাই দিয়ক এইখিনি মইতো নিজে যেতিয়া চাব যাওঁ টিভিৰ সন্মুখত যাওঁ তেতিয়া দেখা পাওঁ যে আমাৰ যুৱচাম প্ৰায়েই সকলোকেইজনেই আহে বহে আৰু তাতে খেলবিলাক চাওঁতে এটা সময়ত কি হয় এই যে অভাৰবিলাক যে হয় এটা অভাৰত আপোনাৰ 6 বল হয় এতিয়া তেওঁলোকৰ এটা টাৰ্গেট থাকে যে এইটো অভাৰত কি হ'ব লাষ্ট নাম্বাৰ মানে যিমানখিনি ৰান ল'ব সেই ৰানৰটো লাষ্ট নাম্বাৰ সেই 0ৰ পৰা 1লৈকে 9লৈকে হয় এই 0ৰ পৰা 9ৰ পৰা তেওঁলোকে এটা চিলেক্ট কৰি লয় কি যে আজি এইটো অভাৰত কি হ'ব লাষ্টত 4 থাকিব এইটো লৈ এটা কি হ'ব বাজি হৈ যাব মানে এইটো লৈ এটা ময়ো লক্ষ্য কৰিছিলোঁ মই যেতিয়া খেল চাইছোঁ ময়ো লক্ষ্য কৰিছোঁ যে সিহঁতে যেতিয়া এটা অভাৰ আৰম্ভ হয় অভাৰ আৰম্ভ হোৱাৰ লগে লগে সিহঁতে পইচা লগোৱায় আৰু সিহঁতে তাতে এটা নিৰ্দিষ্ট মানুহ থাকে নিৰ্দিষ্ট মানুহ এজন থাকে মানে মহাজন বুলি ক'ব পাৰি সেই মহাজনে যিমানখিনি মানে বাহিৰৰ পৰা পইচা লগোৱায় আৰু সেই মহাজনে লয় সি হৈছে মালিক তাৰমানে সেই মহাজনে কি কৰে পইচা সিহঁতক ভগাই দিয়ে যেতিয়া যিয়ে জিকিব তাক দি দিয়ে তাৰমানে যিয়ে জিকে তাক ভগাই দিয়ে আৰু যিখিনি পইচা লাভ থাকে তাক পকেটত সোমাই লয় এটা কথা হ'ল কি প্ৰচেছত মানে জুৱাটো লগাব পাৰে এতিয়া প্ৰথম আপুনি কৈছে যেতিয়া এটা অভাৰ আৰম্ভ হয় অভাৰ আৰম্ভ হোৱাৰ এইখিনি কথা আমাৰ গাৰ্জেনসকলে বুজি পাব লাগিব তাৰমানে যে প্ৰত্যেকটো মুহূৰ্ততে পাৰ বলত সিহঁতে জুৱা খেলিব পাৰে মোৰ নলেজৰ পৰা কৈছোঁ মই চাইছোঁ প্ৰত্যেকটো বলত মানে পাৰ বলত সিহঁতে জুৱা খেলিব পাৰে এইটো অভাৰত 6 মাৰিব আপুনি কৈছে 6 মাৰিব মই কৈছোঁ নামাৰে মই পইচা লগালোঁ বাজি লগালে আপুনি কৈছে 6 মাৰিব 6 মাৰি দিলে মোৰ পইচাখিনি আপুনি লৈ ল'লে তাৰপিছত এটা কি থাকে যে এইটো অভাৰত কিমান ৰান হ'ব 10 ৰানছ 5 ৰানছ 20 ৰানছ এটা টাৰ্গেট থাকে আপুনি ভাবি ল'লে যে এতিয়া কথাটো হৈছে কোনে খেলি আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপুনি লগালে মোৰ পৰা আপুনি লগালে 10 টকা যে এইটো অভাৰত 20 ৰান আহিব এইটো অভাৰত 25 ৰান আহিব মই এটা নিৰ্দিষ্ট ৰান ধৰি দিলোঁ নহয় 25 ৰান হ'ব আপুনি ক'লে যে নহয় 25 ৰান নহয় 20 ৰান হ'ব চ' এইখিনিতে আমি এটা জুৱা খেলিব পাৰোঁ বা এইখিনিতে এটা জুৱা খেলা হয় যে আপুনি পইচা লগালে মই ক'লোঁ 25 ৰান আপুনি ক'লে 20 ৰান আপোনাৰ 20 ৰানেই হৈ গ'ল 25 ৰান লগি নাপালেই মই হাৰিলোঁ এনেকুৱা হয় তাৰপিছত আৰু এটা নিৰ্দিষ্ট যেতিয়া খেল মানে কি শেষ হোৱা অৱস্থা হ'ব তেতিয়া সময়ত কি হয় যে
কি হয় যে নহয় এতিয়া টোটেল ডান 131 150 বা কিমান হ'ব আপুনি ক'লে নহয় 131 নহয় 120 হ'ব 110 হ'ব হয়নে মই লগাই দিলোঁ 131 হ'ব তেতিয়া এইখিনিতো এটা জুৱা খেল আৰম্ভ হৈ গ'ল মই 131ত লগাই দিলোঁ আপুনি 120ত লগাই দিলে এতিয়া মই 131 হৈ গ'ল মই জিকি গ'লোঁ আপুনি হাৰিলে এইটো চিষ্টেমতো হয় আৰু মই আৰু দেখিছোঁ যে কি হয় লাষ্ট নাম্বাৰ যে 131 হ'ল লাষ্ট নাম্বাৰ কিমান হ'ল 1 হ'ল 132 লাষ্ট নাম্বাৰ কিমান হ'ল 2 হ'ল ঠিক তেনেদৰে যিমানবোৰ দৰ্শক তাতে বহি থাকে মই প্ৰত্যেক মানুহজনৰ কথা নকওঁ সকলো মানুহৰ কথা নকওঁ সকলো দৰ্শকৰ কথা নকওঁ যিসকলে এইটো চেঞ্চ লৈ বহে যে জুৱা খেলিম মই পইচা লগাম পইচা ইনকাম কৰিম তাৰ পৰা মই সেইসকলৰ কথা কৈছোঁ গতিকে সেইসকলে কি কৰে 10 টকা লগালে কিমান লাষ্ট নাম্বাৰ 1 মই লগালোঁ 10 টকা কিমান লাষ্ট নাম্বাৰ 2 আপুনি লগালে 10 টকা বা কিমান লগালে এইটো নাম্বাৰত কি হয় মই গাৰ্জেনসকলক অলপ বুজাই দিছোঁ বস্তুখিনি মই এই ভিডিঅ'টো একচুৱেলি আচলতে আপোনালোকৰ বাবে আপোনালোকৰ গাৰ্জেনসকলৰ বাবে আপোনালোকে সতৰ্ক হওক আমি আপোনালোকক বুজাই দিছোঁ কিদৰে খেলা হয় আৰু আপোনালোকৰ ল'ৰাসকল ৰাতিত যেতিয়া খেল আৰম্ভ হয় ঘৰত কিয় নাথাকে এইটো মেইন কথা যেতিয়া IPL আহে চাব আপোনালোকৰ ল'ৰাসকল ঘৰত নাথাকে ৰাতি কৰবাত য'ত মানে কি ঘৰত টিভি থাকিলেও আপোনালোকৰ ঘৰত যদি টিভিও থাকে সেই ঘৰত নাচায় কাৰণ কিয় তাৰ হৈছে জুৱা খেলাৰ অভ্যাস গতিকে য'ত সিহঁতৰ সংগী আছে য'ত সিহঁতৰ বন্ধু আছে য'ত একেলগে চাব পাৰে এনজয় কৰিব পাৰে পইচা লগাব পাৰে কিবা ইনকাম কৰিব পাৰে হাৰিব পাৰে তাতে আপোনালোকে পাব এটা নিৰ্দিষ্ট জায়গাত পাব আপুনি চাব আপুনি লক্ষ্য কৰি চাব আপোনাৰ ল'ৰা ক'ত গৈছে একবাৰ আপুনি তাক কি কৰক অনুসৰণ মানে তাত একবাৰ পাছ লাগক যে আপুনি আপোনাৰ ল'ৰাজন ক'ত গৈ আছে আপুনি মনে আপুনি পাছ লগাই থাকক মনে আপুনি তাৰ পাছত লাগি থাকক যে সি ল'ৰাজন ক'ত যায় তেতিয়া আপুনি গম পাব যে নহয় ঠিকে য'ত গৈছে আপুনি দেখা পাব তাত গোটেইকেইজন ল'ৰা একেলগে আছে আৰু সিহঁতে তাতে ধূমপানো কৰি আছে ফূৰ্তি কৰি আছে পইচা লগাই আছে আপুনি এইটো বস্তু মনে চাব তেতিয়া আপুনি গম পাব নহয় মোৰ ল'ৰা কি কৰি আছে যে মই এতিয়া ক'ত গৈছিলোঁ আমি আলোচনাটো আমি গৈছিলোঁ তাৰমানে হেক নাম্বাৰ যেটো লাষ্ট নাম্বাৰ থাকে হেক নাম্বাৰ কথা হৈছে হেক নাম্বাৰটো এনেকুৱা মই আপোনালোকক বুজাই দিছোঁ যে সাপোজ টোটেল ৰান কিমান হৈছে মানে দুটা সংখ্যাৰে ৰান হওক 99 হওক বা 30 হওক টোটেল ৰানৰ কথা কৈছোঁ তাৰপিছত ধৰি লওক ৰান 231 130 কিমান হৈছে লাষ্ট সংখ্যাত আপোনাৰ মুঠ সংখ্যাৰ লাষ্ট সংখ্যাটো কিমান আছে যেনে 130 130 লাষ্ট সংখ্যাটো 0 হৈছে এটা কোনোবাই যদি লাষ্ট সংখ্যাত 0ত 10 টকা লগাইছে সি 90 টকা পাব দ্যাট মিন্স 90% হি বেনিফিট পাইছে যদি সি লগোৱা মতে নাম্বাৰ নিমিলিলে কি হ'ল সেইখিনি তাৰ লছ হৈ গ'ল এতিয়া কথাটো হৈছে কেৱল এজন ল'ৰা নহয় তাতে বহুত মানুহ থাকে বহুত ল'ৰা থাকে সিহঁতে কি কৰে তেনেদৰে পইচা লগায় আৰু এটা মেইন কথা কৈছোঁ তাতে এজন নিৰ্দিষ্ট মানুহ থাকে যিয়ে মানে মেইন জুৱাৰ মালিক বুলি ক'ব পাৰি নিৰ্দিষ্ট মানুহ যেন এনেকুৱা মই আপোনালোকক অলপ বুজাই দিছোঁ মানে কথাটো হৈছে সিহঁতৰ এটা অনলাইনত এটা আইডি খোলে সেইটো চিষ্টেমটো বাৰু আমি গম নাপাওঁ কিন্তু যিহঁতে খেলিছে সেইসকলৰ পৰা আমি শুনিছোঁ অলপ নলেজ পাইছোঁ সেইখিনি নলেজ আপোনালোকক দি আছোঁ আপোনালোকক বুজাই আছোঁ সিহঁতে কি কৰে এটা আইডি খোলে আইডি মানে সেইটো বগী বুলি কয় আমি গম নাপাওঁ বগী মানে কি আমাক নুসুধিব যে বগী মানে কি একচুৱেলি সিহঁতে এটা বগী মিন্স এইটো হ'ব পাৰে সি আইডি এটা আইডি হোল্ডাৰ হয় য'ত মানে অনলাইনত কি হৈ থাকে জুৱা চলি থাকে কোনোবাই অনলাইনত পইচা লগালে সেইখিনি পইচাও তাতে সেই আইডিত সোমাব আইডি হোল্ডাৰে পাব
অনলাইনত এতিয়া কিমান খেলা হয় মই শুনিছোঁ অনলাইন কেৱল আপোনাৰ আমাৰ ইয়াৰ পৰা নহয় গোটেই ইণ্ডিয়াৰ পৰা কি হয় চাৰিওফালৰ পৰা অনলাইনত সেই বগীত যোৱা চলি থাকে চলি থাকে এটা কথাটো হৈছে এতিয়া মই যদি সাপোজ কোনোবা এটা দলে জিকাৰ চান্স আছে তেতিয়া কি হৈ যায় যে আপুনি যিটো দলৰ হৈ পইচা লগাইছে সেই দল সাপোজ ধৰি লওক জিকাৰ চান্স আছে এটা মোৰ দলটো জিকাৰ চান্স নাই তেতিয়া আপুনি কি লগাব বাজি এটা লগাব যে আপুনি বাজি লগাওক বা মই বাজি লগাম যে মোৰ দলটো জিকাৰ চান্স নাই মোৰ কনফিডেন্স আছে মোৰ দল জিকিবই তেতিয়া আপুনি কি লগাব ঠিক আছে তেতিয়াহ'লে আপুনি আৰু পইচা লগাওক আপোনাক ইমানখিনি বেছিকৈ দিয়া হ'ব 10% বেছিকৈ দিয়া হ'ব বা 20% বেছিকৈ দিয়া হ'ব 50% দিয়া হ'ব কিছুমানে 100% দিয়ে যদি কেতিয়াবা দেখা যায় তাৰমানে 100%ৰ ওপৰতো দিয়া দেখা যায় ওপৰতো দিয়া যেনেকৈ দেখা যায় আপোনাৰ কাৰণ কিয় 110 মই যিটো দল হৈ খেলি আছোঁ সেইটো দল নিজিকিলে আপুনি তেতিয়া মোৰ লগত বাজি লগাব আপুনি এইটো আপোনাৰ দলটো জিকিব আপুনি কিমান চিয়ৰ তেতিয়া পইচা লগাওকচোন আৰু আপুনি হয়নে নহয় ঠিক তেনেদৰে কি হয় মই আৰু লগাই দিলোঁ মোৰ দলটো নিজিকিলে বাই চান্স মানে কি হয় কেতিয়াবা কি হয় হঠাৎকৈ জিকি যায় একদিনতে সি আৰামছে মানে ভাল এটা ইনকাম এটা কৰিব পাৰে সেই এটা দিনতে কিন্তু বাকী যি একমাহ ডেৰমাহ দুমাহ খেল চলি থাকে আপুনি চাব আপোনাৰ ল'ৰাজন বাহিৰৰ পৰা ইনকাম কৰি আহিছে কমচে কম 1 পৰা 1.5 লাখ টকা 2 লাখ টকা ইনকাম কৰি আহিছে যেতিয়া IPL খতম হৈ যায় শেষ হৈ যায় আপোনাৰ ল'ৰাক আপুনি সুধি চাবচোন তোৰ ওচৰত কিমান টকা আছে আপুনি এবাৰ সুধি চাব যে তোৰ ওচৰত কিমান টকা আছে আৰু এইখিনি সময়ৰ ভিতৰত যিখিনি মানে কি শিক্ষাৰ ক্ষেত্ৰত কৈছোঁ যে এইখিনি খেল চলাৰ সময়ত মই আগতে কৈছোঁ আপোনাৰ ল'ৰা ঘৰত নাথাকে এইটো 100% গেৰাণ্টি তাৰ পিছতো যিখিনি পঢ়া শুনা ষ্টাডি এতিয়াতো এক্সাম চলি আছে এতিয়া মেট্ৰিক এক্সাম চলি আছে আৰু হায়াৰ ছেকেণ্ডাৰী আৰু SLC এক্সাম চলি আছে গতিকে দুয়োটাই এক্সাম চলি আছে আপুনি ভাবি চাওক এইখিনি সময়ত এক্সাম বতৰত IPLৰ বতৰটো আৰম্ভ হ'ল যিসকলে আগৰ পৰাই IPL চাই আছে IPL উপভোগ কৰি আছে অনুগ্ৰহ কৰি মই আপোনালোকক কৈছোঁ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকৰ ল'ৰাসকলক আপুনি অলপ ধ্যান দি চাব যে IPL যিহেতু আৰম্ভ হৈছে পৰীক্ষাও আৰম্ভ হৈছে আপুনি চাবচোন কোনফালে বেছি মগ্ন হৈ আছে আপোনাৰ ল'ৰা এইখিনি আপুনি ভালকৈ লক্ষ্য কৰিব তো মই আলোচনা কৰিছিলোঁ কি লগাই এইটো বাজি লগাই এক্সেছ বাজি এইটো তাৰমানে সেইটো কি ভাষাত ইউজ কৰে সেইটো কথাটো এইবিলাক ভাষা আৰু ইউজ কৰাৰ ভাষা নহয় এক মিনিট মই ৰ'ব চাই ল ৰ'ব ভাও লগাই ভাও নে বাও মই নাজানো ভাও এইটোৱে লগাই যে মোৰ দল নিজিকিব এটা 100% চিয়'ৰ মই ভাও ল'লোঁ দেই 10 টকা দি 10 টকা দি মই 100 টকা দিম যে তেনেকুৱা নহয় মোৰ দল যিহেতু নিজিকিব আপুনি মোক ভাও দিব যে এনেকুৱা চিষ্টেম যে ভাও দিলে কি হ'ব যিটো দল নিজিকে সেইটো দলৰ হৈ বাও খেলে যে আপুনি মানি লওক আপোনাৰ এইটো দল নিজিকে আপুনি যদি মান্তি নহয় আপুনি যদি নামানে তেতিয়াহ'লে ভাও লগোৱাক হয় আপুনি 10 টকা লগাওক মই 100 টকা দিম ৰাইট মনত পৰিছে আপুনি 100 টকা লগাওক আপুনি মোক 1000 টকা দিব এইটো হৈছে বাও 1000 টকা দিব মানে সেইটো কিমান পাৰ্চেণ্ট 90% হৈ গ'ল মোৰ 100 টকা আপুনি 900 টকা দিব এইটো 90% সেইটো ডিপেণ্ড কৰে আপোনালোকৰ আলোচনাৰ ওপৰত সেইটো কি লগাই বাও লগোৱাই এতিয়া চাব সি যেতিয়া পইচা কি কৰে লছ কৰে বা ঘাটি দিয়ে পইচা যেতিয়া ইনকাম কৰিব নোৱাৰে আপুনি চাব ৰাতিপুৱা তাৰ অৱস্থাটো ক'ত দৌৰি ফুৰিছে আপোনালোকৰ সিহঁতৰ হাতত যি থাকিব মোবাইল থাকিব বাইক থাকিব মানে যি থাকে য'ৰ পৰা মানে পইচা আনিব পাৰে লগা হ'লেও মোবাইল বিক্ৰী কৰি দিব লগা হ'লে নিজৰ বাইকেই বিক্ৰী কৰি দিব 50% ডিছকাউণ্ট হ'লেও হওক 90% ডিছকাউণ্ট হ'লেও বিক্ৰী কৰি দিব ছাপ'জ ধৰি লওক 10,000ৰ মোবাইল এটা 900 টকা দি দিব পাৰে 1000 টকা দি দিব পাৰে
2,000 টকাতে দি দিব পইচা লাগে মেইন কথাটো হৈছে পইচা লাগে কাৰণ নেক্সট খেলত আমি জিকিব লাগিব ঠিক তেনেদৰে মই দেখা পাইছোঁ আমাৰ এতিয়া কি বুলি কওঁ মই নাজানো কিন্তু মই দেখা পাইছোঁ মই শুনিছোঁ যে সিহঁতে বছৰটোত যিমান ইনকাম কৰে এই গোটেইখিনি ইনকামেৰে আহি কি কৰে IPL খেল আৰম্ভ কৰে এইটো আৰু যেতিয়া শেষ হৈ যায় তেতিয়া আকৌ দেখিবলৈ পাওঁ সিহঁতে আকৌ গুচি যায় কোনোবাই ঋণ কৰি গুচি যায় কোনোবাই খেলত জিকিছে মেক্সিমামে কোনে পাইছে পইচাটো ID হোল্ডাৰে পাইছে চাব আপুনি পুঁজিপতিয়ে পইচাটো পাইছে মাজৰ পৰা কি হ'ল আমি হেৰুৱালোঁ পইচাখিনি গতিকে সেইখিনি যাতে আমাৰ মাজত নহয় আৰু এটা কথা কওঁ যিটো একচুৱেলি ৰেয়াৰলি হয় সদায় নহয় কথাটো হৈছে এনেকুৱা যে কেৱল IPL গেম বুলি নহয় বহুত গেমৰ কথা বহুত গেম ইয়াতে বহুত গেমৰ কথা আলোচনা কৰিলে বহুত গেম আহি যাব কিন্তু মই নিৰ্দিষ্ট IPL ৰ কথাই কৈছোঁ বেলেগ গেমতো হয় তেনেকুৱা কি হয় সিহঁতে যেতিয়া পইচা লছ কৰি কি হয় নিজকে পাগল হৈ যায় মানে নিজে পাগল হৈ যায় মই এতিয়া কি কৰোঁ কি নকৰোঁ তেতিয়া মদ ভাং বিড়ি চিগাৰেট ইত্যাদি বস্তু সিহঁতে সেৱন কৰা আৰম্ভ কৰে উন্মাদৰ দৰে হৈ যায় পইচা নাইকিয়া হৈছে ঘৰৰ পৰা উৎপাত ঘৰৰ পৰা মাৰপিট গাৰ্জেনৰ প্ৰেছাৰ তেতিয়া সিহঁতে বেলেগ পন্থা বাছি লোৱা দেখা যায় বেলেগ পন্থা আপুনি বুজি পাইছে নিশ্চয় বুজি পাইছোঁ বেলেগ পন্থা বাছি লোৱা দেখা যায় তেনেদৰে কি হয় আমাৰ গাৰ্জেনসকলে চিৰতৰে এজন ল'ৰাক নিজৰ সন্তান বা নিজৰ গাঁৱলীয়া ল'ৰাক কাৰোবাৰ ল'ৰাক হেৰুৱাব লগা হয় গতিকে আমাৰ কি অৱস্থা কৰিছে IPL এ এতিয়া মোৰ কথাটো হৈছে মই লাষ্ট মানে শেষলৈকে এটা কথা আপোনাক সুধিব নহয় একচুৱেলি আমি আলোচনা কৰিব বিচাৰিছোঁ যে IPL খেলটো এইটো বেন হ'ব লাগে নে চলি থাকিব লাগে এতিয়া মই খেল বেন হোৱা বা চলি থকা সেইটো বিষয়ে যদি ক'বলৈ যাওঁ এইটো যেহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল মানে আমাৰ ৰাষ্ট্ৰই যিহেতু এইটো ঘোষণা কৰে বা ৰাষ্ট্ৰত চলে চৰকাৰে জানে গতিকে এইটো বেন কৰিব কোৱা কথাটো মোৰ দ্বাৰা কোৱাটো সম্ভৱ নহয় কিন্তু এটা কথা মই ক'ব পাৰোঁ এইটো হৈছে একচুৱেলি সম্পূৰ্ণ কি বুলি কয় এইটো কিন্তু চৰকাৰী খেল নহয় সেইটো কিন্তু চৰকাৰী নহয় যেনেকৈ আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত খেল চলে ইণ্টাৰনেশ্যনেল পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় খেল হয় সিহঁতৰ কিন্তু সেইটো খেল বেলেগ আৰু IPL টো সম্পূৰ্ণ বেলেগ IPL টো হৈছে সম্পূৰ্ণ প্ৰফেশ্যনেল আপোনাৰ নিজৰ দল আছে মোৰ নিজৰ দল আছে আমুকৰ নিজৰ দল আছে সিহঁতে দলে দলে কি কৰি আছে খেলি আছে আৰু পইচাখিনি সিহঁতৰ মাজতে থাকিব সেইখিনি কথা আৰু ইয়াতে আপুনি যদি কয় যিয়াৰ পৰা মোৰ ল'ৰাই ভাল প্ৰদৰ্শন কৰিছে ভাল খেলিছে IPL ত খেলি কিন্তু আপোনাৰ ল'ৰাই টিমত কিন্তু চান্স নাপায় কাৰণ এইটো হৈছে এটা সম্পূৰ্ণ প্ৰফেশ্যনেল এইটো বহুত এইটো এতিয়া IPL টো বেলেগ আৰু বেলেগ আমাৰ যি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেল হয় সেইটো বেলেগ গতিকে IPL টো সম্পূৰ্ণ প্ৰফেশ্যনেল আৰু এইটো ব্যক্তিগত খেল বুলি ক'ব পাৰোঁ কাৰণ নিজৰ দল কোনোবাই দল কিনিছে কোনোবাই প্লেয়াৰ কিনিছে তেনেদৰে কি কৰিছে খেলটো চলাই আছে গতিকে এইটো হৈছে সম্পূৰ্ণ প্ৰফেশ্যনেল আৰু ব্যক্তিগত মই ভাবোঁ এইটো একচুৱেলি বন্ধ হ'লে আমাৰ সমাজত বহুতখিনি কুপ্ৰভাৱৰ পৰা আমাৰ সমাজত যি প্ৰভাৱ পৰিছে কুপ্ৰভাৱ পৰিছে যুৱ সমাজত যি কুপ্ৰভাৱ পৰিছে সেইখিনি আৰামছে মই ভাবোঁ নাইকিয়া হ'ব আপুনি কৈছে কথাখিনি সত্য কিন্তু আমি চৰকাৰক এইখিনি ক'ম মানে এইখিনি কথা ভাবি চিন্তি চাব লাগে মানে সমাজত কি প্ৰভাৱ পৰিছে কেনেকুৱা হৈ আছে তাৰমানে চৰকাৰেতো গম নাপায় যে আমাৰ সমাজত কি হৈ আছে যেতিয়া আমি এইবিলাক আলোচনা কৰিম তেতিয়া নিশ্চয় আমাৰ যিকোনো এপছৰ জৰিয়তে বা নিউজৰ জৰিয়তে আমাৰ চৰকাৰে গম পাব যেতিয়া গম পাব যে আমাৰ পৰিৱেশ কি হৈ আছে দূষিত হৈ আছে মানে আমাৰ যুৱচাম কি হৈ আছে এই দিশত ঢাল খাই গৈ আছে ইয়াৰ পৰা তেওঁলোকৰ লছ হৈ আছে তেতিয়া নিশ্চয় চৰকাৰে বিবেচনা কৰিব যে এইটো গেম বেন কৰি দিব লাগে এতিয়া মই ডাইৰেক্টলি যদি কওঁ যে গেমটো বেন কৰি দিয়ক তেনেহ'লে দেখাত অলপ বেয়া দেখা যায় গতিকে চৰকাৰী ফালৰ পৰা তেওঁলোকৰ যিহেতু পুলিচ প্ৰশাসন আছে বা আৰু বাকী প্ৰশাসন আছে সেইসকলক ফিল্ডত লগোৱাই যদি দেখা পায় যে নাই এইটো কি হৈ আছে প্ৰকৃত একদম সম্পূৰ্ণ যোৱাৰ দিশে গৈ আছে মানে গৈতো আছেই
কিন্তু এতিয়া তেওঁলোকৰ চকুততো পৰিব লাগিব, তেওঁলোকৰ চকুত যেতিয়া পৰিব তেতিয়া তেওঁলোকে নিশ্চয় বেন কৰি দিব। তো শেষলৈকে আপুনি কি মেছেজ দিব বিচাৰে গাৰ্জেনসকলক বা চৰকাৰক আপুনি কি মেছেজ দিব বিচাৰে? শেষত মই গাৰ্জেনসকলক এইখিনি কথাই ক'ম, মানে এতিয়াতো আমাৰ HSLC আৰু HS এক্সাম চলি আছে। এই এক্সামবিলাক আমাৰ যুৱচামসকলেই দি আছে, মানে এতিয়া উঠি অহা যিবিলাক যুৱক আছে সেইসকলে দি আছে। গতিকে আমি গাৰ্জেনসকলক এইখিনি ক'ম যে এটা বছৰ খেল নাচালে একো নহয়, খেলটো আহিবই, কিন্তু এই যে ৰিজাল্ট, সেই ৰিজাল্ট আৰু ঘূৰাই নোপোৱা নাযাব, মানে ঘূৰি নাহে আৰু। তাৰমানে সেইকাৰণে মই গাৰ্জেনসকলক ক'ব বিচাৰিছোঁ এইবাৰ যাতে যিসকলে এক্সাম দি আছে এইসকল ছাত্ৰ ছাত্ৰীক যাতে গেম চাবলৈ পঠিয়াই নিদিয়ে, মানে ৰাতি ওলাই যাব নিদিয়ে। তেনেহ'লে কি হ'ব, তেওঁলোকে এই ফিল্ডত যোৱাৰ পিছত তেওঁলোকৰ ব্ৰেইনটো ঢাল হৈ যাব, সিহঁতৰ ওপৰত এটা চোকা নজৰ ৰাখিব লাগিব। তাৰমানে ঢাল হৈ যাব ব্ৰেইনটো, ঢাল হৈ যোৱাৰ পিছত তেওঁলোকৰ ব্ৰেইনত কেৱল খেল আৰু এই যে পৰীক্ষা আহি আছে বা কি হৈ আছে এইফালে মন কাণ নাথাকিব। তেওঁলোকৰ এটাই কথা, এই 2 দিন বন্ধ আছে তেনেহ'লে হ'ব এক্সামৰ আগদিনা পঢ়িম, এনেকৈ ভাবি শেষত এক্সামটো বেয়া হ'ব পাৰে। গতিকে মই গাৰ্জেনসকলক ক'ম, মানে আপোনালোকে এটা ভাল ষ্টুডেণ্টো বহুত বেয়া হৈ যায়। বহুত ভাল ষ্টুডেণ্ট এটা কি হৈ যাব, শেষত গৈ ফাৰ্ষ্ট ডিভিজনেই নাপাব, গতিকে আমি আলোচনা কিমান দূৰ কৰিব পাৰিছোঁ নাজানো, তথাপি আপোনালোকক এইটো আলোচনাৰ পৰা এইখিনি অৱগত কৰোৱাৰ মোৰ ইচ্ছা আছিল যে IPLটো একচুৱেলি কি হয়, যুৱচামসকলে আমি যুৱচামে IPLক কেনেদৰে ব্যৱহাৰ কৰি আছোঁ, IPLক কেনেদৰে আদৰি লৈছোঁ আৰু আমি কি কৰি আছোঁ সেইখিনি কথা আপোনালোকে গম পাব লাগে। আৰু এইখিনি আৰু আপোনালোকক আহ্বান জনাওঁ আপোনালোকৰ ল'ৰা ছোৱালীসকলে চাই নে নাচায় মই নাজানো, আপোনালোকে বিশেষকৈ আপোনালোকৰ ল'ৰাসকলক আপুনি অলপ চকুৰ নজৰত ৰাখক, যাতে আপোনাৰ ল'ৰা কি কৰি আছে, ক'ত গৈছে, ক'ত কিবা কাম কৰি আছে, খেলি আছে। খেলিবলৈ মানা নকৰোঁ, এইটো শাৰীৰিক চৰ্চা, খেলিব লাগে আৰু সেই খেল বেয়া দিশত ল'ব নালাগে, এইটোৱে মেইন কথা। আৰু আপোনালোকক আহ্বান জনাওঁ, আপোনালোকৰ যি সমাজত যি বেয়া কুপ্ৰভাৱ যুৱচামসকলৰ মাজত চলি আছে, এইটো কেৱল আপোনালোকেহে বন্ধ কৰিব পাৰিব। আমিতো খুজিয়ে যে খেলি থাকোঁ, আমি যি বেয়া বস্তু আমাৰ যুৱচামসকলে বেয়া বস্তু যদি একবাৰ সোমাইছে তাৰ পৰা ওলাই অহাটো বহুত দিগদাৰ হৈ যায়। এইটো দৰকাৰ হৈছে, এইটো কাম হৈছে আপোনালোকৰ, যে আপোনালোকে সেই আমাৰ দৰে যুৱকসকল বেয়া কামৰ পৰা আঁতৰাই আনক। এইটো আমাৰো আহ্বান, আমিও নিশ্চয় চেষ্টা কৰিম যাতে যিসকলক দেখা পাওঁ যিমান দূৰ সম্ভৱ আমি তাৰো জোৰ জবস্তি ঘূৰাই অনাটো মানে কি ইমান সহজ কাম নহয়, যিহেতু আমাৰ কথাও যুৱচামসকলে আৰু বিশেষকৈ বৰ্তমান এক্সাম আৰম্ভ হোৱা ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান জনাওঁ, মানে মই কাতৰ অনুৰোধ কৰোঁ যে তোমালোকে খেল নাচাবা, বহুত সময় আছে, তোমালোকৰ এইটো জীৱনটো, এইটো সময়টো একদম কি বুলি কওঁ, এইখিনি সময় আমি পাৰ কৰি আহিছোঁ, এতিয়াহে আমিহে গম পাই আছোঁ যে সেইখিনি সময় কি সময় আছিল। যিটো সময়ত আমি ষ্টুডেণ্ট আছিলোঁ, সেইটো সময়ত আমাৰ কি সময় আছিল সেইখিনি তেতিয়া আমি বুজি পোৱা নাছিলোঁ, এতিয়াহে গম পাই আছোঁ। গতিকে এইখিনি সময় অমূল্য সময়, এইখিনি সময়ক তোমালোকে ধ্বংস নকৰিবা, ভালদৰে পঢ়িবা, বহুত সময় পাবা, ফূৰ্তি কৰিব পাবা। গতিকে মই তোমালোকক অনুৰোধ জনাওঁ, ভালদৰে পঢ়া শুনা কৰা আৰু খেলিবলৈ বহুত সময় আছে, তোমালোকেও খেলা, ষ্টুডেণ্টসকলে খেলিব লাগে, কিন্তু সময়লৈ খেলিব লাগে, যেতিয়া তেতিয়া নহয়, ঠিক আছে। আৰু শেষলৈকে আপুনি কি ক'ব বিচাৰে? শেষত মই এইখিনিই ক'ম যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক'ম, মানে এতিয়াতো আমাৰ যিটো লাইফ, এই লাইফৰ একদম অন্তিম পৰ্যায়, মানে যেতিয়া HSLC বা HS এক্সাম দিয়া হয়, এইখিনি আমাৰ লাইফৰ একদম ইম্পৰ্টেণ্ট সময়। এইখিনি সময়ত আমি সময়ৰ মূল্য দিয়াটো উচিত। গতিকে সময়ৰ মূল্য দিয়ক, যদি সিমান চাব লগাই হয়, মানে অলপ সময় চাব মনেই যায়, তেনেহ'লে নিজৰ মোবাইলখনত নহ'লে ঘৰত থকা টিভিখনত আপোনালোকে IPL চাওক, কিন্তু আপোনালোকে এই সংগ লৈ গোটেই ৰাতি
টোপনি বাদ দি একদম পুৰা যে চাব লাগিব বা 2টা 3টা গেম থাকিব গোটেইকেইটা চাব লাগিব তেনেকৈ কোনো প্ৰয়োজন নাই। খেল একো নহয়, খেল কি একো বস্তু নহয় যদি সিহঁতে খেলি আছে। মই কি কৰোঁ গম পানে? মই কি কৰোঁ, খেল আৰম্ভ হৈছে শুনিলোঁ, ৰাতিপুৱা ৰিজাল্টটো চাওঁ খালি বাছ, কিমান কোনে জিকিছে এইটোৱে কথা, বাছ বাছ খতম। আৰু কি এইটোৱে জানিব লাগে। এইটোৰ পৰা তাৰমানে কি হয়, তাৰমানে এইটো আমি চোৱাৰ ফলততো আমাৰ একো নহয় না। আমি ফিল্ডত যাই যদি বল বেটেৰে খেলোঁ তেনেহ'লে আমাৰ শাৰীৰিক চৰ্চা হ'ব, সেইখিনিহে ক্ৰীড়াৰ অংগ। কিন্তু আমি গোটেই দিন একদম টোপনি বাদ দি যে চাই থাকিব লাগে সেইটো ক্ৰীড়াৰ অংগ টোপনি বাদ দি, নহয়তো। খোৱা বোৱা বাদ দি, পঢ়া শুনা বাদ দি, সেইটো কেতিয়াও লাইফৰ অংগ হ'ব নোৱাৰে, জীৱনৰ অংগ হ'ব নোৱাৰে। ঠিক আছে, বহুত সময় আছে। আজি যি আলোচনা কৰিলোঁ সেই আলোচনাৰ পৰা আমাৰ মাজত যদি কিবা ভুল ত্ৰুটি হৈছে, ভুলৰ ক্ষমা বিচাৰিছোঁ, ক্ষমা মাৰ্জনা বিচাৰিছোঁ, আপোনালোকে ক্ষমা কৰিব। আমিও ইমান বয়সীয়াল নহয় যে আমি যে ভালকৈ বুজাব পাৰিম, কিন্তু আপোনালোকক সতৰ্ক কৰা উচিত আছিল। আৰু সেইখিনি আমিহে গম পাওঁ কি চলি আছে খেলত, আপোনালোকে বেছি গম নাপায়, কাৰণ আপোনালোকে আপোনালোকৰ কামত ব্যস্ত থাকে। আপোনালোকৰ ল'ৰা ছোৱালীক আপুনি মানুহ কৰিব বিচাৰিছে, সেইখিনি কামতহে বিজি থাকে। আপুনি ক'ত কিমান ইনকাম কৰিব পাৰি, ল'ৰা ছোৱালীক কেনেদৰে পোহপাল দিব পাৰি, কিমান ল'ৰা ছোৱালীক জীৱন গঢ়াবলৈ কিমান কষ্ট কৰিব লাগে, সেইখিনি কামতহে আপোনালোকে ব্যস্ত থাকে। কিন্তু সেইখিনিৰ উপৰিও আপোনালোকৰ ল'ৰা ছোৱালী কি কৰি আছে এইখিনিৰ ওপৰত অলপ নজৰ দিয়ক। নহ'লে কাৰোবাক আপুনি কওক যে ক'ত কি কৰে অলপ চাবি। এইখিনি আছিল আমাৰ আহ্বান। মেইন কথা হৈছে IPLৰ ওপৰত যুৱচামসকলে কেনেদৰে মনোযোগ দিয়ে, সিহঁতে সেই মনোযোগৰ ফলত সিহঁতৰ ৰিজাল্টটো কি হয় শেষত গৈ, সেইটো একচুৱেলি আপোনালোকক বুজাই দিয়াটো আমাৰ উচিত আছিল। আমি বুজাব পাৰিছোঁ নে নাই নাজানো। গতিকে এইখিনি আছিলে আজি আমাৰ IPL বনাম যুৱচাম বনাম আপোনালোক গাৰ্জেন, এইখিনি আমাৰ উদ্দেশ্য আছিল। গতিকে আলোচনাখিনিৰ পৰা আমি এইখিনি বুজি পালোঁ যে আমি IPL যদি আহে আমি গাৰ্জেনক সতৰ্ক কৰা উচিত, আমি নিজে সতৰ্ক হোৱা উচিত। আৰু আমি কোনো ইম্পৰ্টেণ্ট কাম বাদ দি আমি IPL আমাৰ ইমান ইম্পৰ্টেণ্ট মেটাৰ নহয়। আমি IPL নাচালেও আমি আৰামছে থাকিব পাৰিম। আমাৰ কথা হৈছে পঢ়া শুনা কৰা। যদি আপুনি পঢ়া শুনা বাদ দিছে, কোনোবাই বাদ দিছে, ভাল এটা ইনকাম কৰা, সৎ পথ অৱলম্বন কৰা, এইটোৱে আমাৰ মূল লক্ষ্য। তো শেষলৈ আপোনাক BB ব্লগ চেনেলৰ পৰা আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি আপোনাৰ ইমান ব্যস্ততাৰ মাজতো ইয়াত আহি আপুনি সময় দিছে, তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আশা কৰোঁ আগলৈকে আপুনি অলপ নজৰ ৰাখিব সমাজলৈ। নাই, আপুনি যেতিয়া মাতিছে মোক তেতিয়া মই আপোনাৰ প্ৰতি বহুত সুখী, কাৰণ এইবিলাক ভাল কাম কৰাৰ দৰকাৰ আছে। আমি সমাজৰ হৈ কথা কোৱাৰ দৰকাৰ আছে। গতিকে আপুনি যেতিয়া মাতিছে মোক BB ব্লগৰ পৰা, তেতিয়াই মই ভাবিছোঁ যে নাই, কামটো বহুত ভাল কৰি আছে। গতিকে সেইকাৰণে আপোনাৰ লগত মই সংগ দিছোঁ, যাতে আমাৰ সমাজখনক অলপ কিবা দিব পাৰোঁ। মই যে অলপ কিবা শিকিছোঁ, সিমান শিকা নাই। মইতো নগণ্য যে বেজীৰ মাজত যেনেকৈ পানী ওলালে যিমানখিনি ওলায় সিমানখিনি জ্ঞান মোৰ, কিন্তু সেইখিনি জ্ঞানেৰেই যাতে অলপ সমাজক কিবা কৰিব পাৰোঁ তাৰ কাৰণে অলপ চেষ্টা কৰি আছোঁ। যদি কথাত কিবা ভুল হয় বা চেণ্টেঞ্চ কওঁতে কিবা ত্ৰুটি হৈছে, সেইখিনি নিজৰ গাঁৱৰ ল'ৰা ছোৱালী বা নিজৰ সন্তান বুলি ভাবি ক্ষমা কৰি দিব। মানে আমিতো আগবাঢ়ি যাব লাগিব, কওঁতেই শিকিম, আৰু জানোতেই আপোনালোকক কিবা কিবি দিব পাৰিম, এইখিনিয়ে আৰু। ধন্যবাদ। আপোনালোকে চাই থাকিব BB ব্লগ, আৰু আগলৈকে যদি আপোনালোকে ভাবিছে এইটোৰ ওপৰত এটা ভিডিঅ' এটা বনাব লাগে, নিশ্চয় আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব। আমি সেইখিনি মেছেজ সমাজত দিবলৈ, সেইখিনি মেছেজ আমাৰ যুৱচামসকলৰ বাবে, আমাৰ সমাজৰ বাবে, বিশেষকৈ আমাৰ সমাজৰ বাবে। কাৰণ নিজৰ ঘৰখন ভাল হ'লে নিজৰ সমাজখন ভাল হ'ব, নিজৰ সমাজখন ভাল হ'লে নিজৰ দেশখন ভাল হ'ব। যেতিয়া গোটেই দেশ ভাল হ'ব তেতিয়া গোটেই বিশ্ব ভাল হ'ব। এইটোৱে আমাৰ মূল লক্ষ্য। তো আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত সময় দিয়াৰ বাবে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আগলৈকে এনেকুৱা ভিডিঅ'
চাই থাকিবলৈ বা এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাক কমেণ্ট বক্সত জনাব আমি নিশ্চয় আপোনালোকক ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম ধন্যবাদ কি যে হৈছে বাবাৰে বড় বড় মানুষ